সুপ্ৰভাত সকলো অসমবাসীলৈ এতিয়া সময় হৈছে পুৱা 4:01। আপোনালোকৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আহক তেতিয়াহ'লে আজিৰ দিনটোৰ বিষয়ে জানি লওঁ। আজিৰ দিনটোৰ বিষয়ে জানোৱা হওক। আজি ইংৰাজী 3 জুলাই 2023 সোমবাৰ, অৰ্থাৎ অসমীয়া আহাৰ মাহৰ 18 দিন, 1430 ভাস্কৰাব্দ আৰু 1945 শকাব্দ। আজি তিথি হৈছে পূৰ্ণিমা, নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, যোগ হৈছে ব্ৰহ্মা যোগ, কৰণ হৈছে বৃষ্টিকৰণ আৰু জন্মৰাশি হৈছে ধনু ৰাশি। আজি সূৰ্যোদয় হ'ব 4:38 আৰু সূৰ্যাস্ত হ'ব 6:15। চন্দ্ৰ উদয় হ'ব 6:33 আৰু চন্দ্ৰ অস্ত যাব 3:53। মেঘ ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। নিজকে সদায় উৎসাহিত কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহক ধুনীয়া আৰু উৎসাহিত ছবি বনাই ৰাখক। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব। আজি কাৰোবাৰ লগত আপোনাৰ 4 চকুৰ মিলন হ'ব পাৰে। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো দবাই দিয়ক। বৃষ ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহৰ ভয়ৰ ছায়া পৰিব পাৰে। ইয়াৰ সন্মুখীন হ'বলৈ হ'লে আপুনি কাৰোবাৰ উপদেশ লওক। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডৰ ইত্যাদি নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়াৰ আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। প্ৰেমৰ দিশেদি আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে। আপুনি নিজৰ জীৱনসংগীৰ লগত কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰে। মিথুন ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। দৈনিক গতিবিধিত গৰ্ভৱতী মহিলাসকল সাৱধানী বৰ্তাই চলাটো আৱশ্যক। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। সন্ধিয়াৰ সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হ'ব আৰু লগতে অৱসৰ সময় একেলগে কটোৱাৰ পৰিকল্পনা যোজনাও কৰাটো চিন্তা চৰ্চা হ'ব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰসা নকৰিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱাৰ দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। ৰোমান্টিক গান, সুগন্ধি মমবাতি, ভাল খোৱা বস্তু আৰু পানীয়া আজি এইবোৰেই আপোনাৰ জীৱন লগৰীৰ লগত কটোৱাৰ সময়ৰ ৰহণ সানিব পাৰে। কৰ্কট ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। আপোনাৰ প্ৰচুৰ মৰম, অগাধ ভাল পোৱাৰ আৰু সাহসী মনটোৱে আপোনাৰ জীৱনসংগীক বহুত সুখী কৰিব। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে, যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। আপুনি বন্ধু বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে, কিন্তু গাড়ী চলোৱাৰ সময়ত অধিক সাৱধান থাকক। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱহাৰ কৰক। কিবা এটা নতুন চিন্তাৰ আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব।
খালী সময়ত সৎব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিব চেষ্টা কৰিব যি যোৱা সময়ত পূৰ হোৱা নাই। বৈবাহিক জীৱনৰ বহুত সমস্যাৰ ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। সিংহ ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। আপোনাৰ ঊৰ্জা ব্যক্তিত্ব বিকাশৰ কামত লগাওক, যাৰ ফলত আপুনি অধিক আকৰ্ষণীয় হৈ পৰিব। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব, কিন্তু পইচাৰ আপোনাৰ হাতত নাহিব। পৰিয়ালৰ কোনোবাৰ মহিলা সদস্যৰ স্বাস্থ্যৰ চিন্তা কাৰণ হৈ উঠিব পাৰে। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। সৰু সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু মোটামুটিভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে। সেই সহকৰ্মীৰ বিষয়ে ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটো আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। কন্যা ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰাত যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। এই কথা ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনজোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। নতুন যোজনাসমূহ আৰম্ভ কৰিবৰ বাবে আজি বহুত বঢ়িয়া দিন। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নীৰৱে গৈ থকা পচন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। যদি আপোনাৰ জীৱনসংগী অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। তুলা ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলিপ সপোনত নাথাকিব। নিজৰ জীৱনসংগী আৰু স্বাস্থ্যৰ সন্মান কৰক। অৰ্থনৈতিক দিশত শক্তিশালী পোৱা পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। যাক আপুনি ভাল পায় তাই অথবা সি লগত কৰা বেয়াৰ ব্যৱহাৰে আপোনাৰ সম্বন্ধ দূৰত্ব আনিব পাৰে। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব। আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। আজি আপোনাৰ অনিচ্ছা সত্ত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। বৃশ্চিক ৰাশি ফলাফল মই আৰম্ভ কৰোঁ। খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিব। আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাৰ আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব বিচাৰে, তেন্তে কোনো তৃতীয় প্ৰলোভনত লোক গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাবি আছিল, তেখেত আচলতে আপোনাৰ শুভাকাংক্ষীহে হয়। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। যদি আপুনি
জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নৰস্বাৰ্থকৰ প্ৰক্ৰিয়াৰ পোৱাটো স্বাভাৱিক। ধনুৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যা আটাইতকৈ ফলজনক চিকিৎসা। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। জীৱন আৰু কাম কাজবোৰত অন্যৰ বাবে এক আদৰ্শ হিচাপে থিয় দিয়ক। ধুনীয়া মনৰ মানুহ যি আনক প্ৰত্যেক পদত সহায় কৰা মানৱীয় মূল্য নিজক বেলেগৰ সন্মুখত নিজৰ পৰিচয় দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনত শান্তিৰ এনে আগমন হ'ব। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। কাৰ্যক্ষেত্ৰত আৰু ভালকৈ কাম কৰিবৰ বাবে নিজৰ দক্ষতা আৰু ভাল কৰাৰ যত্ন কৰক। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজি দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। মকৰ ৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। বন্ধু আৰু জীৱনসংগী আপোনাক সন্তুষ্টি আৰু সুখ দিবলৈ আপোনাৰ ওচৰলৈ আহিব, নহ'লে আপোনাৰ দিন হতাশা আৰু ব্যস্ততাৰে ভৰপূৰ থাকিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যা সৃষ্টি কৰিব পাৰে। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰাতে ভয় নাখাব। নিজৰ জীৱনসংগীৰ বাবে আপোনাৰ কিছু যোজনা বেয়া হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি থাকক। কুম্ভ ৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ কৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৱে সময়ৰ লগত সলনি হয় আৰু এইবাবে আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আপুনি আজি বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওচৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। মীন ৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। আপুনি পইচা আয় কৰিব পাৰে, যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিকভাৱে নিৱেশ কৰক। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। ব্যৱসায়ীৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। আপোনাৰ কথা বতৰাৰ মৌলিকতা ৰাখক, কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। ভুল বুজাবুজিৰ এক দীৰ্ঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱনসংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব। আজিৰ ভিডিঅ'টো ইমানে আছিল। অহাকালি পুৱা 4:01 লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ। জয় আই অসম।